Hey, what's up guys? Welcome back to my channel Exotic Assam. Nalke jehetu gom pai mur ghor biya ase aru etu sin biyar agdinakhon rati কইনাক মুৰত তেল দিছিলো তো আমাক ডান্সও কৰিব দিছিলে আৰু মই কেবাটা গানতো ডান্স কৰিছিলো সো কি গানত ডান্স কৰিলো আপোনালোকে গেছ কৰিব আৰু এইখিনি সিন হৈছে ৰাতিপুৱাৰ মানে বিয়া দিনাখন ৰাতিপুৱা পানী তুলিবলৈ গৈছিলো আৰু যেহেতু মই কইনাৰ মাকৰ ৰোল প্লে কৰি আছিলো সো পানী তুলাৰ পৰা আৰু বাকি যিমানখিনি ৰীতি নিয়ম আছিলে সেইখিনি সব মোৰে সৌভাগ্য হৈছিলে কৰাৰ আৰু পানী তুলি আহি কইনাক গা ধুৱালো মুৰত তেল দিলো তাৰ পিছত ললো মই এটা মেকআপ কাৰণ আছিলে আজি বিয়া সেইকাৰণে মই মেকআপ আৰ্টিষ্ট মাতিলো আৰু তাই হৈছে নবনিতা শইকীয়া মৰিগাঁৱৰে তাই খুব ধুনিয়া মেকআপ কৰে আগতে মোক তাই মেকআপ কৰিছে মোৰ এটা ফটোশুটৰ কাৰণে খুব ধুনিয়া মেকআপ কৰে আৰু তাইৰ পৰা যদি আপোনালোকক মেকআপ লাগে তেনেহলে মোক কমেন্ট কৰিব আই উইল ডেফিনেটলি হেল্প ইট আউট মেকআপ আৰু হেয়াৰ ষ্টাইল হৈ গল তাৰ পিছত আমি দুজনে খাবলৈ গলো আৰু মোৰ ওভাৰঅল লুকটো কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাব আপোনালোকে বিয়াৰ ফুল ব্লগত ফুল মস্তি আপোনালোকে দেখা পাব সো চাবলৈ নাপাহৰিব থ্যাঙ্কস ফৰ ওয়াচিং মাই ভিডিওস গুড বাই